বিৰাট কোহলিৰ সন্মুখত হাৰ্দিক পাণ্ডিয়াক সাৱটি ধৰিলে অনুষ্কা শৰ্মাই। ৰোহিত শৰ্মাৰ পত্নীৰ সন্মুখত ৰোহিত শৰ্মাক সাৱটি ধৰিলে অনুষ্কাই। বিৰাট কোহলিৰ সন্মুখত পত্নী অনুষ্কাই সাৱটি ধৰিলে শ্ৰেয়াছ আয়াৰক। হয়, এইবাৰ কেইটামান ভিডিঅ' সামাজিক মাধ্যমত অতিকৈ চৰ্চিত হৈ পৰিছে। যোৱাকালি অনুষ্ঠিত হৈ যোৱা চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত টিম ইণ্ডিয়া জয়ী হোৱাৰ পাছতেই এইকেইটা ভিডিঅ' সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে। ভাৰতীয় খেলুৱৈসকলৰ প্ৰতি থকা ভাল পোৱা পুনৰবাৰ প্ৰমাণ কৰি দিছে বিৰাট কোহলিৰ পত্নী অনুষ্কা শৰ্মাই। বিৰাট কোহলিৰ পত্নী অনুষ্কা শৰ্মাই বিৰাট কোহলিক সাৱটি ধৰাৰ পূৰ্বে প্ৰথম অৱস্থাত শ্ৰেয়াছ আয়াৰক এনেদৰে সাৱটি ধৰাৰ ভিডিঅ' সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে। আকৌ এবাৰ দেখা গৈছে ৰোহিত শৰ্মাৰ পত্নীৰ সন্মুখত ৰোহিত শৰ্মাক সাৱটি ধৰিছে বিৰাট কোহলিৰ পত্নী অনুষ্কা শৰ্মাই।